নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এই চেনেলটোলৈ ইতিমধ্যে যিসকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ বাবে এপ্লাই কৰিছে সেইসকলৰ বাবে আহিছে এটা ভাল খবৰ আৰু সেই ভাল খবৰটো কি নিশ্চয় আপোনালোকক জনাম আমি আৰু নিশ্চয় এপ্লাই কৰা সকলে ভাবি আছে এডমিট কাৰ্ড কেতিয়ালৈ আহিব এক্সাম কেতিয়া হ'ব আৰু এই সকলোখিনি ডিটেইলছ সহকাৰে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 4 ফালৰ পৰা এটা নোটিফিকেশ্যন জাৰি কৰিছে আৰু সেই নোটিফিকেশ্যনখন আমি আপোনালোকক দেখুৱাই আছো গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাওক আৰু আপোনালোকৰ ওচৰত এটা বিনম্ৰ অনুৰোধ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিখন নোটিফিকেশ্যন আহিছে হেয়া আমি আপোনালোকক নিশ্চয় স্ক্ৰীনত দেখুৱাই আছো আপোনালোকে ভালদৰে চাওক ইয়াৰ নোটিছ ইতিমধ্যে আসাম ডাইৰেক্ট স্টেট লেভেল ৰিক্ৰুটমেণ্টৰ বৰ্ডৰ পৰা জাৰি কৰিছে The written examination of state level recruitment commission for class 4 post for both the categories of post under the government of Assam will be held on 21/08/2022 Sunday. ইতিমধ্যে যি গ্ৰেড 4 এক্সাম আছিল হিয়া 21 তাৰিখৰ আগষ্ট মাহৰ 21 তাৰিখত অনুষ্ঠিত হ'ব ৰবিবাৰে আৰু সেই এক্সামৰ বাবে ইতিমধ্যে যি এডমিট কাৰ্ড লাগিব সেই এডমিট কাৰ্ডটো কেতিয়া এৰিব হেয়াও ডিটেইলছ সহকাৰে দিছে আপোনালোকে ভালদৰে প্ৰত্যক্ষ কৰক It is hereby informed to all concerned that the candidates who have successfully submitted online applications can download their admit card for the written examination by logging into the website of Board of Secondary Education Assam www.sebaonline.org from 11 am of 07/08/2022 অৰ্থাৎ যিসকলে ইতিমধ্যে গ্ৰেড 4ৰ বাবে অনলাইন এপ্লিকেশ্যন সম্পূৰ্ণ কৰিছে সেইসকলৰ অহা 7 আগষ্টৰ পৰা 7 আগষ্টৰ 11 বজাৰ পিছৰ পৰা হিয়াতৰ নিজৰ এডমিট কাৰ্ডবোৰ ডাউনলোড কৰি ল'ব পাৰিব আৰু হিয়া www.sebaonline.org ৱেবছাইটৰ পৰা আপোনালোকে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব আৰু দিছে তলত the candidates have to download the admit cards by using their application number and password used while filling up of the online forms at the time of applying for the post and take a printout of their respective admit cards. The candidates will have to produce hard copy of the admit card to appear in the written examination. অৰ্থাৎ যেতিয়া অনলাইন এপ্লাই কৰা হৈছিল নিশ্চয় তেতিয়া এটা এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড আপুনি পাইছে আৰু সেই এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডৰে আপুনি লগইনত যাব লাগিব লগইনত যোৱাৰ পিছত আপোনাৰ পেজটো খোল খোৱাৰ পিছত তাৰ পৰা আপুনি নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব আৰু সেই এডমিট কাৰ্ড লৈ আপুনি ৰিটেন এক্সামিনেশ্যনত আহিব লাগিব বা ৰিটেন এক্সামিনেশ্যনত বহিব পাৰিব আৰু এই এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আৰু যদি কিবা কথা জানিব আছে নিশ্চয় তেনেহলে হেল্পলাইন নাম্বাৰ আছে টোল ফ্ৰী নাম্বাৰ 9667062063 এইটো নম্বৰত আপোনালোকে নিশ্চয় ফোন কৰিও কিবা অসুবিধা পালে জানিব পাৰিব আৰু এইটো নম্বৰত ফোন কৰিলে 10 বজাৰ পৰা 5 বজালৈ সন্ধিয়া 5 বজালৈ কল কৰিব লাগিব আৰু এইটো সক SD Secretary State Level Recruitment Commission for Class 4 Post তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো এইখিনি আছিল আৰু নোটিফিকেশ্যনখন এইটোৱে আছিল গতিকে আপোনালোকে আৰু বেছি দেৰি কৰিব নালাগে নিশ্চয় 7 আগষ্টৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব গতিকে আৰু চিন্তাৰ কোনো কাৰণ নাই অকল ভালদৰে ষ্টাডি কৰক নিশ্চয় সাকসেস হ'ব পাৰিব তো ভিডিঅ'টো এইখিনি আছিল বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আগলৈ আৰু পাই থাকিবলৈ আমাৰ এই চেনেলটো সকলে সাবস্ক্ৰাইব কৰি ৰাখিব নিশ্চয় আপোনালোকক আগলৈ আৰু এনেকুৱা ধৰণৰ অনলাইন হেল্পৰ বাবে ভিডিঅ'ৰ যোগান ধৰি থাকিম গতিকে মোৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো আপোনাৰ এটা সাবস্ক্ৰাইবে আমাক আৰু অধিক ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব
তো ভিডিঅ'টো এইখিনি আছিল বন্ধু বান্ধৱীসকল। ধন্যবাদ। জয় আই অসম।